ৰেল বনোৱাৰ বাবে সন্তানক বিক্ৰী কৰি পিতৃ-মাতৃয়ে কিনিলে আইফোন। চবুৰে পোহৰলৈ আনিলে ভয়ংকৰ কাণ্ড। পিতৃ-মাতৃয়ে তেওঁলোকৰ কেঁচুৱা বিক্ৰী কৰাৰ শিৰোনাম মাজে মাজে আহি থাকে। বেছিভাগ ক্ষেত্ৰত দম্পতীসকলে তেওঁলোকৰ আৰ্থিক স্থিতি উন্নত কৰিবলৈ নিজৰ কেঁচুৱাটো বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে। আধুনিক সমাজত মানুহে সামাজিক মাধ্যমত ৰীল বনোৱাত নিজৰ সময় পাৰ কৰিবলৈ ধৰিছে। তেওঁলোকে ৰাজহুৱাভাৱে নৃত্য কৰি কেতিয়াবা কোনোৱে উপদ্ৰৱ সৃষ্টি কৰি ক্ষতিকাৰক ষ্টাণ্ট কৰি নিজৰ ভিডিঅ' ভাইৰেল কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা যায়। অনলাইনত টকা উপাৰ্জন কৰাৰ এই যুগত পশ্চিমবংগৰ এহাল দম্পতীয়ে তেওঁলোকৰ কেঁচুৱাটোক এটা আইফোন কিনিবলৈ বিক্ৰী কৰিছে যাতে তেওঁলোকে ৰীল বনাব পাৰে। এই ঘটনাটো ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছে। আৰক্ষীয়ে কেঁচুৱাটোৰ জন্মদাত্ৰী মাক দেউতাক সাথী আৰু জয়দেৱ বুলি চিনাক্ত কৰিছে। আনহাতে শিশুটো কিনা মহিলাগৰাকীক প্ৰিয়ংকা ঘোষ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাটো দম্পতীহালৰ চুবুৰীয়াসকলে ৮ মাহৰ শিশুটো সন্ধানহীন হৈ থকা লক্ষ্য কৰি এক প্ৰতিবেদন দাখিল কৰাৰ পিছত পোহৰলৈ আহে। তেওঁলোকে মন কৰিছে যিসকলে খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগা হয় তেওঁলোকে হঠাতে কেনেকৈ এটা আইফোন কিনিছে। তেওঁলোকে কেঁচুৱাটো নিৰুদ্দেশ হোৱা আৰু দম্পতীহালৰ এটা দামী ফোনৰ মালিক হোৱাৰ মাজত এটা সম্পৰ্ক আছে বুলি সন্দেহ কৰিছিল। আৰক্ষীয়ে তদন্ত কৰিবলৈ আহোঁতে সাথীয়ে তেওঁলোকক কৈছিলে যে তেওঁলোকে নিজৰ ৮-মহীয়া পুত্ৰক বিক্ৰী কৰিছিল যাতে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰিব পাৰে আৰু ৰীল বনাব পাৰে। বাতৰি অনুসৰি জয়দেৱে অতীতত তেওঁলোকৰ ৭ বছৰীয়া জীয়েককো বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। এনে কাৰ্য ইনষ্টাগ্ৰামত জনপ্ৰিয় হোৱাৰ উন্মাদনা আৰু বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাটো বাস্তৱত পৰিণত কৰা নে মানুহৰ বাবে দৰিদ্ৰতাক পৰাস্ত কৰাৰ এক নতুন উপায় হৈ পৰিছে সেয়া এক প্ৰশ্ন। ২০২১ চনৰ মে' মাহত উত্তৰ প্ৰদেশৰ এহাল দম্পতীয়ে তেওঁলোকৰ ৩ মাহৰ পুত্ৰক কেৱল এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিবলৈ ১.৫ লাখ টকাত বিক্ৰী কৰিছিল। এই ক্ষেত্ৰত কেঁচুৱাটোৰ ককাক আইতাকে অভিযোগ দাখিল কৰিছিল। পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক ধনৰ বিনিময়ত বিক্ৰী কৰাৰ কেইবাটাও ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। এই সকলোবোৰৰ ক্ষেত্ৰত আৰক্ষীয়ে তেওঁলোকক শিশু সৰবৰাহ বুলি বিবেচনা কৰে। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো NCRB ২০২০ৰ তথ্য অনুসৰি ভাৰতত মানৱ সৰবৰাহৰ ১,৭১৪টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু তেওঁলোকৰ মাত্ৰ ১০.৬৭% লোক দোষী সাব্যস্ত হোৱা দেখা গৈছে।